আসসালামু আলাইকুম সকলোকে আৰু লগতে সকলোকে 30 ৰমজান গাইজ মোবাৰক। আজি মই চকুৰে অকণমান বেলেগ কিবা দেখিছোঁ কাৰণ আজি মই নাহোঁতে কিটচেনত আমাৰ বাইদেউ আহি ৰেডি আৰু বাইদেৱে আজি চাগে বাৰু জাজিকাৰ বনাব। মই কিন্তু আজি নবনাওঁ দেই, আজি বাইদেউ বনাব, আমি খাম। আৰু পিছে বাইদেৱে কি বনায় তাকে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম দেই। বাইদেৱে এতিয়া বৰ্তমান কাটি আছে পিঁয়াজ আৰু কি বা বনাই এতিয়া বাইদেউহে জানিব। কি বনাব বাইদেউ আপুনি আজি? চাওঁ কি হয় আৰু দেখা দেখিম যে আপোনালোকক কি বনাই আমাৰ বাইদেউ। কাপোৰ কেতিয়া দিবি সেইটো কচোন, কিমান পইচা দিবি সেইটো কওঁ। মানে 4,000 আৰু আচ্ছা ঠিক আছে। ভণ্টিয়ে ইফতাৰী বনাই থাকোঁতে এনেতে ভাইজানে ফোন কৰি আহিলে আৰু ভাইজানৰ লগত ফোনত কথা পাতিলোঁ আৰু সুধিলোঁ কাপোৰ কেতিয়া দিব। সি হেনো কৈছে কাপোৰ নিদিয়ে, পইচা দিব, আমাক ল'ব দিছে কাপোৰ। আৰু মোৰ হাঁহিটো দেখি গমেই পাইছে মই কিমান হেপ্পী হৈছোঁ পইচা দিম বুলি কোৱাত। কাপোৰৰ কথা পিছত হ'ব, পিছে এতিয়া যাওঁ আমি ইফতাৰলৈ। আজি বাইদেউ আমাৰ কি বনাইছে তাকে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ। বাইদেউ বনাইছে বুট ভাজি, তাৰপিছত চিজ পৰঠা, ঘুগনি আৰু বহুত কিবাকিবি, আৰু লগতে ভাইটিয়ে পাস্তা বনাইছে দেই, বহুত টেষ্টি হৈছে গোটেইবোৰ। আৰু লগতে মই বনাইছিলোঁ ব্ৰেড পিজ্জা আৰু খাবলৈ বহুত বেছিয়ে টেষ্টি হৈছিলে। যদিহে আপোনালোকক ৰেচিপি লাগে তেনেহ'লে কমেণ্ট কৰি জনাব, মই ৰেচিপি দিবলৈ ট্ৰাই কৰিম। আৰু ইমান টেষ্টি হৈছিলে, মই ভাইটিকো খুৱাই দিলোঁ আৰু ভণ্টিকো খুৱাই দিলোঁ মৰমতে। আজি দুটাই আমাক ধুনীয়াকৈ বনাই খুৱাইছে। তাৰপিছত আমি যাব ওলালোঁ শ্বপিং কৰিবলৈ।